কি গাইছ ঘৰত মাংস লৈ যাই ইফালে 120 টকা ঘৰৰ মানুহকেইটাৰ লগত মিলি খালি হ'ল আৰু পৰঠাখন যিহে বনছিল তাতকৈ ভাল ৰঙিয়াতে কিবা খালি ভাল পালোঁ ৰঙিয়াত দামো কম ভাল বস্তু ইয়াতে একো নাই এই ৰুটিখন পাপাৰ লাগছি স্ক'ৰ মেঘৰ মাজত আছে চাওক এইবিলাক গোটাই মেঘ আহি গৈছে কাষত আৰু আগত দেখিও ৰাস্তাত মেঘ পুৰা 7 ষ্টাৰ ফল ষ্টাৰ আছে তাতে না 7 ষ্টাৰ ফল অলপমান চাইছো গাইছ ভয় লাগে কিন্তু চালো গুড মৰ্নিং গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ চ' ফ্ৰেণ্ডছ আজি যাই আছোঁ আমি চেৰাপুঞ্জী আগৰ ব্লগটোতো কৈছিলোঁৱেই তাৰপিছত ইফালে এতিয়া চব ৰেডি হৈ গ'ল বস্তুবিলাক তাৰপিছত এতিয়া আমি ডাইৰেক্ট গাড়ীলৈকে যাওঁ তাতে সিহঁতৰ ব্লগিং ছেটআপত আপোনালোক লগ পাই আছোঁ তাৰ পিছত কিবা খাব যাব লাগিব কি খাওঁ চাওঁ আৰু চেৰাপুঞ্জীত ক'ত যাওঁ কি বাৰ আপোনালোক চব দেখাই আছোঁ বাৰু চ' গাইজ ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া এখন হোটেলত এনেকুৱা টাইপ কি হোটেলত আহিলোঁ এতিয়া হেলমেট চেলমেট চব থৈ দিলোঁ আছে আমাৰ যে তাতে আমাৰ ইয়াতে মানে অৰ্ডাৰ দিছোঁ আমি প্লেইন পৰঠা তাৰে পিছত আৰু চব্জি একলগতে থাকে আমাৰ ৰঙিয়াত 30 টকা ইয়াতে 120 টকা ই কিবা ক'ব কি গাইছ ঘৰত মাংস লৈ যাই ইফালে 120 টকা ঘৰৰ মানুহকেইটাৰ লগত মিলি খালি হ'ল बात तो सही है दौड़ना तो पड़ता है उसके धंधे के बारे में क्या जानते সেই কথা সেইটোৱেই তাৰপিছত ইয়াৰ পৰা ডাইৰেক্ট এতিয়া চেৰাপুঞ্জীত যাম তাৰপিছত কেভত যাম বুলি ভাবিছোঁ তাৰপিছত এলিফেণ্ট ফলছ বাকী দেখা যাওক আৰু ক'ত কি কৰোঁ এতিয়া আহক দেখাই লওঁ 120 টকাকৈ পইচাও নাই লগত এই 10,000 টকামান ধাৰ দিবি 10 টকাৰ কথাটো 120 টকাৰ পৰঠাই কি কবিনে পৰঠা কাৰণে চাউল উলিয়াইছে গাইছ সেইছা পাপৰহে জানো দে গাইছ খাই লওঁ দে উপায় নাই পইচা দিছোঁ যাতে रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस वो भी खाली চ' গাইজ এতিয়া যাই আছোঁ বৰ্তমান এই চক ভিউটো চাই লওক এতিয়া চেৰাপুঞ্জী যাই আছোঁ ইয়াৰ পৰা আৰু চহৰা আছে আপোনাৰ 20-25 কিলোমিটাৰ এই ৰাস্তাটোত এনেকৈ আহি আছোঁ আৰু পৰঠাখন যিহে বনছিল তাতকৈ ভাল ৰঙিয়াতে কিবা খালি ভাল পালোঁ ৰঙিয়াত দামো কম ভাল বস্তু ইয়াতে একো নাই এই ৰুটিখন পাপাৰ লাগছি যি একদম খেচৰা না একদম কি ক'ম আৰু বাদ দি ভিউটোৰ মজা লওক অলপ बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये এতিয়া চলিবিলাক কেনেকৈ চাই আছে বাই বাই ভাল লাগে সৰু চলি আহি এনেকুৱা এটা ভিউ পইণ্টত ৰখিলোঁ একদম ওপৰত কিমান ওপৰত উঠি আছে চাওক আৰু তো ওপৰত যাবাই আছে এটা বেছি নহয় দুখনমান ফটো এটা মাৰি লওঁ দুখনমান ফটো মাৰি লৈ কিনে ইনষ্টাত চাব আৰু ডেছক্ৰিপশ্যনততো লিংক দিয়াই আছে ইনষ্টাগ্ৰামত এতিয়া দুখনমান ফটো মাৰোঁ আৰু আগলৈকে যাবাই আছে চ' আপ ফটোটো মাৰি লওঁ এই ফটো মাৰি দি ভালকৈ স্ক'ৰ মেঘৰ মাজত আছোঁ চাওক এইবিলাক গোটাই মেঘ আহি গৈছে কাষত আৰু আগত দেখিও ৰাস্তাত মেঘ পুৰা গাড়ী চলাই থাকিলে গম পায় হঠাতে মেঘ আহি যায় হঠাতে নহয় যায় সেইকাৰণে মটৰ ব্লগিং ছেটআপত লগ পাইছোঁ আহক গাইজ ভিউ চাওক এনেকুৱা টাইপ ৰাস্তা কি মজা লাগে এনেকুৱা টাইপ জেগাত আহিয়ে ভাল লাগে দে গাইজ আৰু যোৱাৰ টাইমত এটা কেব দেখিছিলোঁ কেবটোত যাব চেষ্টা কৰিম কিন্তু ৰাস্তা চাফা হ'ল আগত কি ঠিক হঠাৎ মেঘ পাই যাব পাৰোঁ একো দেখা নাপাওঁ আৰু দিদি 7 ষ্টাৰ ফল ষ্টাৰ আছে তাতে না 7 ষ্টাৰ ফল থেংক ইউ চ' গাইজ সুধিলোঁ এইফালেদি যায় ঠিকেই আহিছোঁ মানে মেপ চেপ একো চোৱা নাই ডাইৰেক্ট ৰাস্তা আহি আছোঁ মানে আগতে আহিছোঁ মানে অলপ মনত আছিল সেনেকৈ আহিছোঁ দে গাইজ ডাইৰেক্ট ওলাও এতিয়া ফাইনেলি আহি পালোঁ 7 ষ্টাৰ ফলছ এইফালে চাওক এইটো ইয়াৰ পৰা এনেকুৱা টাইপ নাজাৰা আৰু আহোঁতে আমাৰ ইয়াতে কাক লগ পালোঁ ৰঙিয়াৰ মানুহ ৰঙিয়া গুৱাহাটী মানুহ লগ পালোঁ না বহুত ভাল মানুহ বহুত ভাল মানে সিহঁতে বোলে এতিয়া খানা খাব আমাকো লগ দিলাক কিন্তু আমিতো খাই আহিলোঁ না তাতে এই পাপাৰান ৰুটি এতিয়া বেছি দেৰি নকৰোঁ যোৱাতে আৰু কিবা খাব লাগিব এতিয়া এটা কেভত যাম মচমাই কেভ বুলি আছে তাতে যাব চেষ্টা কৰিম যদি টাইম হয়
নেক্সট ক্লিপত দেখা হ'ব এতিয়া অলপমান ইয়াতে অলপমান টাইম থাকোঁ ইয়াতে আছিলোঁ মচমাই কেভত এতিয়া কেভৰ ভিতৰত যাওঁ ইফালে ডেন্স গান চান হৈ আছে খাম ৰ দি অলপ খাই লওঁ গাইজ এতিয়া কেভক লাগি যাওঁ এণ্ট্ৰি কৰোঁ এণ্ট্ৰি কৰি আপোনালোকক দেখাই আছোঁ গাইজ এণ্ট্ৰি কৰি এতিয়া আহিব এতিয়া ইফালে এনেকৈ ওপৰত উঠি যাব লাগিব আৰু উঠি যাই কিনে ভিতৰত সুৰংগত কেভৰ একদম মাজে মাজে ক'ৰবাত যাব লাগিব আৰু ভিতৰত পানীও আছে আপোনালোকক যাই কিনে দেখা আছোঁ ভিতৰত কি আছে চাব লাগিব নে কি তই বোলে আহিছিলি সৰুতে একবাৰ সৰুতে আছিলোঁ এতিয়া ডাঙৰ হ'লি নেকি কিবা ভাগৰ লাগব সৰুতে ভাগৰ লগা নাছিল গাখীৰ খোৱা দাঁতে মোৰ ডাঙৰ আছে এনেকুৱা টাইপে কেভ ইয়াৰে ভিতৰে যাব লাগিব একদম সৰু সৰু ৰাস্তা আছে ইয়াতে পানী চাওক কিবা পুৰা একদম এনেকুৱা টাইপ কেভ তাতে হেই কি হ'লে নাযাওঁ লাগছে ভাই হেই নাযাওঁ লাগছে যাব লাগিব ভাই যাই লৈ মাজে মাজে চাওক একদম কেভৰ মাজে মাজে যাই আছোঁ আৰু একদম পিছলো আছে চাওকচোন চাওক কি একদম ভয়ানক মানে একবাৰ সৰুতে আহিছিলোঁ গাইছ মাহঁতৰ লগত দেউতাহঁতৰ লগত এতকৈ আহিছিলোঁ আহাই নাছিলোঁ কমচে কম 3-4 বছৰ অহা নাই এইবাৰ এই চাওক ইমান সৰু এটা জেগা ইমান সৰু জেগাৰে আমি যাব লাগিব নাযাওঁ মই কি নাযাওঁ মই যাবতো লাগবই ভাই চাবি দেই ভালকে সেই পানীও আছে হা যা চাবি চাচো গাইছ ভয় লাগে কিন্তু চাল মই লুটে গাইছ চাচো গাইছ ব্ৰিজ এখন আছে ইয়াতে দেখাই আছো আপোনালোক দেখছি নে গাইছ অলপমান উখত দিল মাথাটো দিলিহে হৈ যায় খাচো দে দুখ পাইছোঁ দে বাদ দি চাওক না কেনেকুৱা টাইপ জেগা পানী পৰি আছে একদম ভয়ানক ৰাতি ইয়াতে আহিব লাগে কোনোবা হাৰ্ট এটাক থকা মানুহ চেচ দে আৰু এতিয়া দেৰি নকৰোঁ আৰু আগত চাওক এইবিলাক চাওক এটা লাইট এনেকৈ আছে আৰু পানী পৰি আছে গাত একদম পানী মাজেদি আৰু তলত সেই চাওক ইমান সৰু জেগাৰে কেনেকৈ যাব পাৰি একদম ভাগৰো ধৰি গৈছে গাইছে ইমান হালি আহিব লাগে আৰু তাই মানে উশাহটো অলপ দিগদাৰ লাগে কিবা গম নাপাওঁ ভাগত ধৰি গ'ল আধাখিনি আহিলেও কমচে কম 500-600 মিটাৰমান আহিলোঁ আৰু আগত যাবাই আছে ই কৈছে কাৰোবাক লগ পাইছে মাত দিবাই গৈছে চিন্তিত নাপায় পাগলা আহি ক'ত মাৰ খাই মোৰ বাতে ফাইনেলি আহিলোঁ বেছি নহয় 700-900 মিটাৰ যি নহওক এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব লাগে তাত মানে হাৰ্ট এটেক থকা মানুহ না হৈ থাকি বেয়া হৈ যাব সেইকাৰণে এটা ডক্তৰ লৈ আহিব হাৰ্ট এটেক থকা মানুহ যা পাতলা হোৱাৰ পৰাই গাইছ এতিয়া এইখিনি কৰিলোঁ আজি চেৰাপুঞ্জীত মানে বেছি টাইম ঘূৰা নহয় আৰু মই মায়ে ফোন কৰিছিল ঘৰতো যাব লাগিব কিবা এটা কাম আছে সেইকাৰণে ইয়াৰ পৰা ডাইৰেক্ট আৰু ৰঙিয়া ওলাই দিম ইয়াৰ পৰা ৰঙিয়া আছে 200 কিবা কিলোমিটাৰ 200 কিলোমিটাৰ গাড়ী চলাব লাগিব দে মটৰ ব্লগত হা দুটা এপিছ'ডে হ'ল কথা নাই এতিয়া যাই থাকোঁ বাহিৰত কিবা বেলেগ লৈ আহিম কিবা গাড়ী বেলেগ লৈ আহিম এইবাৰ যি নহওক এতিয়া যাওঁ স্প্লেণ্ডাৰো কিন্তু বুম গাড়ী কিন্তু না সেইটোৱেইটো একদম ভাল লাগিল গাড়ী এইখিনিত আহি কিনে আৰু এণ্ট্ৰি ফিজো বেছি নহয় মাত্ৰ 30 টকাকৈ লৈছে আৰু ঘৰত যে আপোনালোকক বাজেটটো দি আছোঁ আমাৰ নিশ্চয় যদি আপুনি বাইক লৈ ভাবিছে আমাৰ দৰে চলি কিমান বাজেটত কি হৈ যায় ভালকৈ কৈ আছোঁ বেছি নহয় আৰামছে আহি যাব পাৰে ভিডিঅ'টো চোৱাৰ লগ আহি যাব পাৰে একো ডাঙৰ বস্তু নহয় এতিয়া বাহিৰক লাগি যাওঁ ইয়াতে গান চান হৈ আছে কিবা কিবি কপিৰাইট লাগিব পাৰে গম নাপাওঁ কপিৰাইট লাগিলে এটা ভিডিঅ'তে লাগক কথা নাই বাৰু আপোনালোকক দেখা পাই আছোঁ দেখাই দিলোঁ এই চাওক মেঘ চাওক এই ৰাস্তাত চাওক মেঘ কি মানে মজা এটা মানে ঠাণ্ডা বতাহ দি আছে গাড়ী চলাইও ভাল লাগি আছে কি ক'ম আৰু মেঘালয়ৰে কেনেকৈ হ'ব এই চাওক মেঘ চাওক একোৱেই গম নাপায় দেখাই নাপায় ৰাস্তা আগত কি আছে ৰাতি হ'লে ফগ লাইট লাগিল হয় এই শ্বিলং আছে 45 কিলোমিটাৰ তাৰপাছত আমাৰ 150 কিলোমিটাৰৰ ঘৰক লাগি টোটেল 200 কিলোমিটাৰ মানে আছে আমাৰ ঘৰ আৰু
200 কিলোমিটাৰ যাব লাগিব বাছান্তিক লৈ। কিন্তু এটা কথা, এটাও প্ৰব্লেম দিয়া নাই কিন্তু গাড়ীখনে, এটা প্ৰব্লেম নাই। আৰু তেলৰ ফুল টেংকি পুৰা একদম এনি টাইম। ধুনীয়া মাইলেজ দি আছে গাড়ী, বিন্দাছ। আৰু এইখিনিত মেঘ নাই, কাৰণ ৰ'দ দি আছে না, সেইকাৰণে মেঘটো নহয় এইখিনি। এই আৰু তাৰপিছত আৰু কালিও ঘূৰি ফুলি পুৰা একদম তেল আছিলে। তাৰপিছত আমি আৰু আজি তেল নভৰা বুলি ভাবিছিলোঁ, কিন্তু এনে ভৰাই থৈ দিলোঁ আৰু কিনো কৰিম, ভৰাই থৈ দিওঁ, কাৰণ নিজেও যাতে ঘূৰিব লাগিব অলপমান, সেইটোৱেই আৰু। চাওক মানুহ কেনেকৈ যাই আছে, চালে বেলেগ সিহঁতৰ। গাড়ীখনত ধৰিব 20 টকা, ভৰাব 25 টকা, 30 টকা, 40 টকা, 50টামান আছে। গোটেই ইয়াতে গাঁওখনে উঠি আহিছে নেকি সিহঁতা। ইয়াতে গাড়ী কিন্তু মডিফিকেশ্যন হয় আৰু ক'ব গ'লে বেছি বেলেগ মডিফিকেশ্যন নহয়, এলয় গিলা চবৰে গাড়ীৰ এলয় মডিফিকেশ্যন হ'বই হ'ব। চ' গাইজ এটা মানে তাৰ পৰা আমি ঘৰ মাজৰ পৰা ওলাই কিনে অলপমান ৰ'দ পোৱা ৰখছোঁ। তাতে বহুত ঠাণ্ডা আছিল, জেকেট পিন্ধিছোঁ, হ'লেও ঠাণ্ডা বহুত আছিল। এইফালে চাওক এনেকুৱা এটা ভিউত ৰখলোঁ। পালোঁহি ইফালে মানে বিস্কুট খাব মন গ'ল, সেইকাৰণে টাইগাৰ বিস্কুট 1 পেকেট আৰু হেভি বিস্কুট 1 পেকেট ল'লোঁ, খাওঁ নে কি কয়? হয় দেই ভাই। সেয়ে আৰু এটা কাম কৰোঁ, গুৱাহাটীমান পালি কিবা এটা বেলেগ খাই দিওঁ ভালকৈ। এই আৰু গুৱাহাটী পালি বেলেগকৈ খাই দিম, এইখিনিতে খাই লওঁ। ইয়াতে অলপমান পেট্ৰল পাম্পত ৰখিলোঁ, বিস্কুট চিস্কুট খাই। কিন্তু পেট্ৰল পাম্প এটা কৌশিকৰ মানে মোটা লাগছে বুলি সি মুঠবে গেছি, মই ৰখি আছোঁ তাত। সি আহিলে আৰু ওলাই যাওঁ। তাৰপিছত এইবাৰ ভাবছোঁ কি ডাইৰেক্ট গুৱাহাটীতে ৰখিম। গুৱাহাটীত ৰখি কিনে কিবা কিবি ভাল চাই খাই ল'ম, খাই চাই লৈ কিনে আৰু ঘৰতে যাম। আৰু আজি যিমান ৰাতি হয় যিমান যি হয় আজি ঘৰতে যাম আৰু, কাৰণ যাব লাগিব, মায়ে যাব দিছে না, উপায় নাই, যাবই লাগিব। বৰাপানী পাৰ হৈ আহিলোঁ, এতিয়া বৰাপানী পাৰ হৈ কিনে মানে এইখন ব্ৰিজ পালোঁ। গুৱাহাটী ইয়াৰ পৰা বেছি দূৰ নাই আৰু, কমচে কম 80-85 মান আছে। গুৱাহাটী গ'লে এইফালে যাব লাগিব, আমি এইফালেদি গুচি যাওঁ। এইবিলাক আৰু চব আৰু অসমৰ গাড়ী দেখাই পাম আৰু ইয়াৰ পৰা। कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर। চ' গাইজ এতিয়া লখৰা পালোঁ। তাৰপিছত এতিয়া মানে চাওমিন অৰ্ডাৰ দিলোঁ, কৌশিক আৰু মোৰ চিকেন চাওমিন। সি মানে বাথৰুমত গেছি, কিবা মানে ভাত চাত ধুব গ'ল, সি আহক। তাৰপিছত আমি আকৌ খাই চাই লৈ কিনে ডাইৰেক্ট আৰু ৰঙিয়াত যাওঁ, ঘৰত যাওঁ। আৰু ৰাস্তাত ৰখিব পাৰোঁ, দেখাম বাৰু আপোনালোকক। চ' গাইজ আহি পালোঁ কালি শ্বিলঙৰ পৰা। পুৱাৰ একদম ভাগৰ ধৰি আছিল, গা চা ধুই ল'লোঁ এতিয়া ৰাতিপুৱা উঠি কিনে। আৰু এইফালে হেলমেটৰ অৱস্থা চাওক, বোকাই দি কি হৈ গৈছে গোটেই। কালি ৰাস্তাত এনেকুৱা টাইপকৈ বৰষুণ আছিল না, কি ক'ম আৰু, ৰাস্তাত বৰষুণ দি আছিল কাৰণে ব্লগৰ কৰিব পৰা ৰাতি আহি কিনে আৰু ভাগৰো ধৰি কিনে ঘুমাই গ'লোঁ। ৰাতি আমি 9:30 10টামানত আহি পাইছোঁ। এই ভিডিঅ'টো এইখিনিলৈকে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু নতুন ধামাকেদাৰ ব্লগত লগ পাইছোঁ অতি সোনকালে। ক'ত যাওঁ কি কৰি একো নাজানো গাইজ, এই আহিলোঁ 2 দিনমান অলপ ৰেষ্ট লওঁ, তাৰপিছত আৰু ক'ত যাম আৰু ট্ৰিপ মাৰিব চেষ্টা কৰিম, বা ক'ত যাওঁ যি কৰোঁ দেখাই থাকিম আপোনালোকক। চ' তেতিয়ালৈকে ৰখি দিয়ক, বাই বাই।